Hi dear student, welcome to my channel Learn with AGF. So আজিৰ ভিডিঅ'টো বহুতেই ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে। চ' সকলোৱে স্কিপ নকৰি পেলাই সম্পূৰ্ণ ভিডিঅ'টো চাবা। যে আজিৰ ভিডিঅ'ত তোমালোকৰ অহাকালি মানে সোমবাৰে যিটো এক্সাম হ'ব ইংৰাজী হ'ব। চ' এই ইংৰাজীৰ মানে বহুত ইম্পৰ্টেণ্ট কেইটামান কুৱেশ্যন লৈ আনিছোঁ। চ' এইকেইটা সকলোৱে চাবা গোটেই কিতাপৰ পৰা মানে একদম মানে ফাৰ্ষ্ট লাইন যিটো আছে মেইন বুকটো আছে সেই মেইন বুকৰ একদম প্ৰতিটো ইউনিট মানে চেপ্টাৰৰ পৰা প্ৰতিটো মানে কবিতাৰ পৰা একদম মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন কেইটা লৈ আনিছোঁ। চ' সেইকেইটা সকলোৱে চাবা আৰু যিসকলে চোৱা সেইসকল তোমালোকৰ ফ্ৰেণ্ডসকললৈকে শ্বেয়াৰ কৰিবা। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আৰু এইকেইটা চাবাই, এইকেইটা একদম 100% মানে মুখস্থ বা যেনেকৈ নহওক চাবা, চাই পেলাই তাৰপিছত এক্সামত বহিবা। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইকেইটা আৰু তোমালোকৰ ফ্ৰেণ্ডসকললৈও শ্বেয়াৰ কৰিবা। আৰু মোৰ চেনেলত যিসকল নতুন আছে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া আৰু তোমালোকৰ বেলেগ এক্সামৰ কাৰণে যদি কিবা লাগে তেতিয়াহ'লে কমেণ্ট কৰিবলৈ জনাবা। চ' ব'লা ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' প্ৰথম কুৱেশ্যনটো হ'ল হোৱাই ডিড লেঞ্চ চে দ্য ৰেইন ড্ৰপছ ৱায়াৰ লাইক নিউ কুইন্স। যে লেঞ্চই কিয় কৈছিলে যে বৰষুণৰ টোপালবোৰ নতুন মুদ্ৰাৰ নিচিনা। বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন এইটো। তাৰপিছতো হ'ল হোৱাট ডিড লেঞ্চ ৰোট ইন হিজ ছেকেণ্ড লেটাৰ। লেঞ্চই তাৰ মানে দ্বিতীয়খন চিঠিত কি লিখিছিলে। 3 নম্বৰ কুৱেশ্যনটো চোৱা টু লেজেণ্ডছ চাইনিজ আৰু ইণ্ডিয়ান, মানে দুয়োটা লেজেণ্ড বহুত ইম্পৰ্টেণ্ট, মানে চাইনিজ লেজেণ্ড আৰু ইণ্ডিয়ান লেজেণ্ড আহিব পাৰে। গিভ এ ব্ৰিফ ডেছক্ৰিপশ্যন অন চাইনিজ লেজেণ্ড বা গিভ এ ব্ৰিফ ডেছক্ৰিপশ্যন অন ইণ্ডিয়ান লেজেণ্ড, তেনেকৈ আহিব পাৰে, যিকোনো এটাই আহিলে। চ' 4 নম্বৰ কুৱেশ্যনটো হ'ল গিভ এ ব্ৰিফ ডেছক্ৰিপশ্যন অন দেখিয়াবাৰী টি গাৰ্ডেন। এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন, দেখিয়াবাৰী টি গাৰ্ডেন। তাৰপিছত 5 নম্বৰ কুৱেশ্যনটো হ'ল মেগনিফিচেণ্ট ভিউ, শ্বৰ্ট নোট আহিব পাৰে মেগনিফিচেণ্ট ভিউৰ ওপৰত, বা গিভ এ ডেছক্ৰিপশ্যন অন আউটছাইড অফ দ্য ট্ৰেইন, মানে ট্ৰেইনৰ বাহিৰৰ যিটো দৃশ্য আছিল সেই দৃশ্যৰ ওপৰত এটা শ্বৰ্ট নোট লিখিবলৈ আহিব পাৰে। পিছত কুৱেশ্যনটো চোৱা 6 নম্বৰ কুৱেশ্যনটো হ'ল ডেছক্ৰিপশ্যন লিখিব আহিব পাৰে। পিপুল অফ কুৰ্গ, মানে ৰাইট এ ব্ৰিফ ডেছক্ৰিপশ্যন অন পিপুল অফ কুৰ্গ, পিপুল অফ কুৰ্গৰ ওপৰত যিকোনো এটা ডেছক্ৰিপশ্যন লিখিবলৈ আহিব পাৰে। তাৰপিছত হ'ল গ্ৰীক ডিচেণ্টৰ ওপৰত এটা ডেছক্ৰিপশ্যন লিখিবলৈ আহিব পাৰে। তাৰপিছত এনিমেলছ অফ কুৰ্গৰ এনিমেলছৰ ওপৰত এটা যিকোনো ডেছক্ৰিপশ্যন লিখিবলৈ আহিব পাৰে। তাৰপিছৰ কুৱেশ্যনটো হ'ল 7 নম্বৰ কুৱেশ্যনটো চোৱা হোৱাট ৱায়াৰ টুইন অব্লিগেশ্যন, মানে দুটা অব্লিগেশ্যন কি আছিলে। তাৰপিছত চোৱা হয় ৱায়াৰ টু নেশ্যনেল এনডেম চাং ইন চাউথ আফ্ৰিকা, মানে চাউথ আফ্ৰিকা দুটা মানে নেশ্যনেল এনডেম বা ৰাষ্ট্ৰীয় সংগীত কিয় গোৱা হৈছিলে। ত' যিকোনো এটাই আহিলে মানে হয়তো এইটো আহিব পাৰে বা টুইন অব্লিগেশ্যন আহিব পাৰে। তাৰপিছত কুৱেশ্যনটো চোৱা হোৱাট ডিড কাৰেজ মিন টু মেণ্ডেলা, মানে মেণ্ডেলাৰ মতে মানে সাহস মানে কি, এইটো আহিব পাৰে বা এটাই আহিব, জেগা নাই কাৰণে মই এনেকৈ লিখিছোঁ। তাৰপিছত আৰু কুৱেশ্যন চোৱা হাউ ডিড মেণ্ডেলাছ হাংগাৰ ফৰ ফ্ৰীডম চেঞ্জ হিজ লাইফ, মানে বোকাটোৰ অৱস্থাই তেওঁ স্বাধীনতাৰ প্ৰতি কেনেকৈ পৰিৱৰ্তন কৰিছিলে। তাৰপিছত কুৱেশ্যনটো চোৱা হোৱাই ডাজ দ্য কণ্ডাক্টৰ কল ভেলী মেডাম, মানে কণ্ডাক্টৰে ভেলীক মেডাম বুলি কিয় কৈছিলে। তাৰপিছত চোৱা হোৱাই ডাজ ভেলী ষ্টেণ্ড আপ অন দ্য ছিট, ভেলীয়ে কিয় ভেলী কিয় ছিটৰ ওপৰত থিয় হৈছিলে। তাৰপিছত কুৱেশ্যনটো চোৱা হোৱাই ডিড নট ভেলী ৱান্ট টু মেক ফ্ৰেণ্ডছ উইথ দ্য ইল্ডাৰলি ওমেন, ভেলীয়ে কিয় মানে সেই বয়সস্থ মহিলাগৰাকীৰ লগত মানে বন্ধুত্ব কৰিব বিচৰা নাছিলে। তাৰপিছত ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল 12 নম্বৰটো হোৱাট ডিড ভেলী চি অন হাৰ ৱে ডেট মেড হাৰ লাভ, ভেলীয়ে এনেকুৱা তাৰ ৰাস্তাত কি দেখা পাইছিলে যিটো এনেকৈ ভেলীক সহাইছিলে, মানে ভেলীয়ে হাঁহিছিলে। তাৰপিছত কুৱেশ্যনটো চোৱা হোৱাই ডিড শ্বি ৰিফিউজ টু লুক আউট অফ দ্য উইণ্ড' অন হাৰ ৱে বেক, আৰু যেতিয়া উভতি আহিছিলে এনেকুৱা কি বস্তু দেখা পাইছিলে যাৰ কাৰণে তেওঁ মানে দেখিব বিচৰা নাছিলে, মানে ৰিফিউজ কৰিছিলে মানে চোৱাটো। তাৰপিছৰ কুৱেশ্যনটো হোৱাট ৱাজ ভেলীজ ফেভৰাইট পাষ্ট টাইম, ভেলীৰ মানে ফেভৰাইট পাষ্ট টাইমটো কি আছিলে। তাৰপিছত হোৱাট ৱাজ হাৰ ষ্ট্ৰং এ ডিজায়াৰ, আৰু ভেলীৰ একদম শক্তিশালী আশাটো কি আছিলে। তাৰপিছত কুৱেশ্যনটো হ'ল হোৱাট ৱাজ এ চ'ৰ্চ অফ আনএণ্ডিং জয় ফৰ ভেলী, ভেলীৰ কাৰণে একদম সীমাহীন আনন্দৰ উৎস কি আছিলে। চ' এইকেইটা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন চাবা। আৰু কেইটামান হ'ল এইকেইটা হাউ ডিড দ্য ৰেইন চেঞ্জ ইন টু এ হেল ষ্টৰ্ম, ধুমুহা মানে বৰষুণটো ধুমুহালৈ কেনেদৰে পৰিৱৰ্তন হৈছিলে। তাৰপিছত 16 নম্বৰ কুৱেশ্যনটো গিভ এ ব্ৰিফ ডেছক্ৰিপশ্যন অন লেঞ্চছ হাউচ, লেঞ্চৰ ঘৰখনৰ ওপৰত এটা মানে বৰ্ণনা দিব লাগে। তাৰপিছত হ'ল হোৱাই ডিড দ্য পষ্টমাষ্টাৰ হেল্প লেঞ্চ, পষ্টমাষ্টাৰজনে লেঞ্চক কিয় হেল্প কৰিছিলে। 18 নম্বৰ কুৱেশ্যনটো হোৱাট আৰ দ্য থ্ৰী থিংছ ডেট এনিমেলছ ডু বাট হোৱাট আৰ দ্য থ্ৰী থিংছ ডেট হিউমেনছ ডু বাট এনিমেলছ ডণ্ট, মানে এনেকুৱা 3টা বস্তু কি আছে যি 3টা নেকি মানুহে কৰে কিন্তু এনিমেলছে নকৰে। তাৰপিছত 19 নম্বৰ কুৱেশ্যনটো হ'ল
হোৱাই ডিড দ্য পইট লাইক টু টাৰ্ণ এণ্ড লিভ উইথ এনিমেলছ কবিয়ে কিয় এনিমেলছলৈ পৰিৱৰ্তন হ'ব বিচাৰে আৰু এনিমেলছৰ লগত বসবাস কৰিব বিচাৰে 20 নম্বৰ কুৱেশ্যনটো হ'ল হোৱাই ডিড আমাণ্ডা ওৱান টু বি ৰাপুঞ্জল আমাণ্ডাই ৰাপুঞ্জল কিয় হ'ব বিচাৰা আছিলে তাৰপিছত 21 নম্বৰ কুৱেশ্যনটো হ'ল ইজ আমাণ্ডা এন অৰফান হোৱাই ডাজ শ্বি চে চ' আমাণ্ডা এজন অৰফান হয়নে মানে অনাথ হয়নে তাই তেনেকৈ কিয় কৈছে হোৱাট কুড আমাণ্ডা ডু ইফ শ্বি ৱেয়াৰ এ মাৰমেইড আমাণ্ডাই কি কৰিলেহেঁতেন যদি মানে তাই এজনী মাৰমেইড বা জলপৰী হ'লে হয় হোৱাট ইজ ৱাটাৰহল হোৱাই শ্বুড দ্য টাইগাৰ বি লাৰ্কিং নিয়াৰ ইট ৱাটাৰহল কি হয় আৰু বাঘে কিয় ৱাটাৰহলৰ ওচৰত মানে লুকাই থাকিব লাগিব হোৱাই ডিড কাষ্টাৰ্ড ক্ৰাই ফৰ এ নাইচ ছেফ কিছ মানে কাষ্টাৰ্ডে এটা মানে সুৰক্ষিত পিঞ্জিৰাৰ কাৰণে কিয় কান্দিছিলে 25 নম্বৰ কুৱেশ্যনটো হ'ল হাউ ডিড দ্য কাষ্টাৰ্ড কিল দ্য পাইৰেট কাষ্টাৰ্ডে মানে পাইৰেটক কেনেকৈ মাৰিছিলে তাৰপিছত 26 নম্বৰ কুৱেশ্যনটো হ'ল হু ইজ বিলিন্দা নেম হাৰ পেটছ উইথ দিয়াৰ নেম মানে বিলিন্দা কোন হয় আৰু তাৰ মানে যিবোৰ পেটছ আছে পোহনীয়া জীৱ জন্তু আছিলে যেনেকৈ মেকুৰী কুকুৰ আছিলে এইবোৰৰ নামৰ সৈতে মানে বৰ্ণনা লিখিব দিছে চ' এইকেইটা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন চ' সকলোৱে ভালকৈ চাবা কালি এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন চলোৱা একদম পূৰা এইকেইটা চাবা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন এইকেইটা প্ৰিভিয়াছ ইয়াৰৰ যিকেইটা 2015 16 17 19 বৰ্ষত আহিছিলে চ' সেইকেইটা কুৱেশ্যনেই বহুত ইম্পৰ্টেণ্ট সকলোৱে চাবা